চিৰিয়াখানাৰ এটা ভিডিঅ' বহুত দিন আগতে আপলোড কৰিছোঁ আৰু এইটো হৈছে দ্বিতীয় ভিডিঅ'। চাওকচোন এইটো ভিডিঅ'ত কি দিছোঁ। এইটো হৈছে সোণালী বান্দৰ আৰু আছে কলগছবোৰৰ মাজে মাজে। এইবোৰ বান্দৰৰ প্ৰজাতি হলৌ, লাজুকী, সেন্দুৰী, গাহৰিনেচীয়া। এই দুটা ওৰাংওটাং। পানীত কেনেকৈ খেলি আছে চাওকচোন। আৰু ইহঁতক খেলিবৰ কাৰণে জঁপিয়াবৰ কাৰণে কিছুমান ব্যৱস্থা কৰি দিয়া হৈছে। এইবিলাক এই তাত আছে হনুমান বান্দৰ, কিন্তু যোৱা ৰাস্তা নাই। চাওকচোন, যোৱা ৰাস্তা নাই, তাৰ কাৰণে ওচৰত যাব নোৱাৰিলোঁ। কেটেলা পহু এই পিঞ্জিৰাটোৰ ভিতৰত আছে। কেটেলা পহু বলকচোন চাওঁ। তো দেখিছেনে কেটেলা পহু? ছাগলী পহু এইবোৰ দেখিবলৈ একদম ছাগলীৰ নিচিনা, তাৰ কাৰণে ইহঁতৰ নাম ছাগলী পহু। এতিয়া যাওঁ আমি সাপ চাবলৈ। ইয়াতে বিভিন্ন প্ৰজাতিৰ সাপ আছে। চাওচোন কি কি সাপ আছে। এয়া বাহিৰৰ সাপ বা হোলাবৰীয়া সাপ, দেখিছেনে? এইয়া ইয়াতে বিভিন্ন প্ৰজাতিৰ সাপ আছে। ইয়াতে ৰঙা দুমুখীয়া সাপ পানীত আছে নেকি? নাই, দেখি নাপালোঁ। আচলতে ঘৰ বহুত আছে, কিন্তু সাপ নাই, হয়তো মৰি গৈছে। কেইডালমানহে আছে। এইডাল মস্ত ডাঙৰ ফেটি সাপ, চক্ৰী ফেটি। এইডাল হৈছে পাইথন সাপ, দেখিছেনে? এইটো হৈছে ব্লেক পান্থাৰ। ধুনীয়াকৈ চাই আছে। নাহৰ ফুটুকী বাঘ। এইবাৰ আমি যাম নাহৰ ফুটুকী বাঘ চাবলৈ। বলকচোন চাওক। এইটো নাহৰ ফুটুকী বাঘ। খোজ কাঢ়ি কাঢ়ি ভাগৰে লাগি গৈছে। এইটো ভালুক। গৰম লাগছে বেছি। এই দুটা হৈছে সিংহ। বাঘ দেখিছেনে? এইটো বাঘ কেনেকৈ চাই আছে। এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এতিয়া ভাবিলোঁ অলপমান ৰেষ্ট ল'ম। ৰেষ্ট ল'লোঁ আৰু লগতে ভাবিলোঁ অলপমান কিবা খাই লওঁ। তাৰ কাৰণে চৰবত অৰ্ডাৰ কৰিলোঁ আৰু এতিয়া আমি চৰবত খাম আৰু আগবাঢ়ি যাম। কি চাওঁ। গড় ইমানেই বিচাৰিলোঁ, কিন্তু গড় দেখা নাপালোঁ। নাজানো ক'ত বা আছে। ফুটুকী হৰিণ, ইয়াতে আছে ফুটুকী হৰিণ। এইবোৰ দূৰত আছে। এতিয়া আহিলোঁ আমি শিশু উদ্যানলৈ। ইয়াতে শিশুসকলে খেল ধেমালি কৰে। এইডাল আছিল ক'লা আজাম। ইয়াতে 11 বছৰৰ তলৰ যিবিলাক শিশু আছে তেওঁলোকৰ কাৰণে কিছুমান খেলা
বস্তু বনাই দিছে, তাতে খেলিব পাৰে। আৰু এইটো হৈছে পৰিৱেশ তন্ত্ৰ সংগ্ৰহালয়। শেষত আমি ইয়াতে সোমালোঁ আৰু ইয়াতে বহুতখিনি চাবলগীয়া বস্তু আছে, কিন্তু কেমেৰা কৰিব নিদিয়ে বা ভিডিঅ' কৰিব নিদিয়ে। আৰু এইটো চাই আমি ওলালোঁ। এইখিনি আছিল চিৰিয়াখানাৰ ভিডিঅ'। আমি এতিয়া যাওঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ।